হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে কুইক কুকিং এণ্ড ব্লগ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ কোনো খাদ্য বনোৱা ৰেচিপি বা আপোনালোকৰ কোনো ব্লগ লৈ অহা নাই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিশেষ কথা, যিটো কথা মানে মই যোৱাকালি ডিম্পু বৰুৱাৰ এটা ভিডিঅ' চাইছিলোঁ। তাত ডিম্পু বৰুৱাই মই ফেচবুকতো চালোঁ আৰু ইউটিউবতো চাইছিলোঁ যে নালন্দা বিশ্ববিদ্যালয় কোনে ধ্বংস কৰিলে। খুব সুন্দৰকৈ ইমান ধুনীয়াকৈ ডিম্পু বৰুৱাই গোটেই ছিষ্টেমটো, গোটেই কথাখিনি ইমান ধুনীয়াকৈ ক'লে, খুব ভাল লাগিলে। আগতেও আমি পঢ়িছোঁ বা জানো তেওঁৰ এই কথাটো। তথাপিও তাৰমানে মোৰ যেতিয়া মই তেওঁলৈ এটা মেছেজ মই লিখিবলৈ ল'লোঁ যে খুব সুন্দৰ, ভাল সেয়া তুমি এইটো উপস্থাপন কৰিলা, তেতিয়া মানে তাত দুটামান মই পালোঁ, মেছেজ পালোঁ, বেলেগ বেলেগ মানুহৰ মেছেজ পালোঁ, যিবোৰ মেছেজত মানে ইমান বেয়া বেয়াকৈ কিছুমান কথা লিখিছে যে মোগলবিলাকে এনেকুৱা কৰিছিলে। তাৰপিছত বখতিয়াৰ খিলজীৰ কথা কৈছে যে এতিয়াও এইবিলাক মানুহে এনেকুৱা কৰি থাকে। মই বুজি নাপালোঁ তেওঁলোকে কি কথা কৈছে বা কি কথা ক'বলৈ বিচাৰিছে। মই এতিয়া এটা আপোনালোকক কথা কওঁ, বখতিয়াৰ খিলজীয়ে যেতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ যেতিয়া গ্ৰন্থাগাৰটো জ্বলাই দিছিল, সঁচাকৈ সেইটো খুব মৰ্মান্তিক কথা, খুব বেয়া কথা। কাৰণ ছমাহে জ্বলি আছিল আৰু কিমান তাত দৰ্শন শাস্ত্ৰ শিক্ষা, কিমান 64 বিদ্যা তাত আছিল, ইমান ভাল ভাল উপনিষদ, বেদ উপনিষদৰ পৰা আদি কৰি সকলোবোৰ মানে কিতাপ ধ্বংস কৰি দিছিল। এই কথাটোত আমি মুছলিম বুলি নহয়, গোটেই আমি ভাৰতীয়, আমি 1000 বছৰ বেক হৈ আহিলোঁ সেইটো কাৰণে। কাৰণ যিবোৰ শিক্ষা তেতিয়া ধৰি লওক চাণক্যই লৈছিল, পাণিনিয়ে লৈছিল, জীৱকে লৈছিল, তক্ষশিলাৰ তাৰ পৰা নালন্দা বিশ্ববিদ্যালয়ত হিউৱেন চাং আহিছিল, আনকি চাণক্যই তাত শিক্ষা গ্ৰহণ কৰিছিল, কৌটিল্য অৰ্থশাস্ত্ৰ তাতেই তেওঁ লিখি উলিয়াইছিল। তেনেকুৱা এজন দাৰ্শনিকৰ, ইমান ডাঙৰ ডাঙৰ দাৰ্শনিক, আমি ভাবিবই নোৱাৰোঁ তেনেকুৱা একোজন মানুহৰ যি মানে লিখা কিতাপ তেওঁ ধ্বংস কৰিলে। এইটোত মানে তেওঁ কেতিয়াও ভাল কৰা নাই। সেই কথাটোত এই কথাটো এতিয়াও যদি মই পঢ়োঁ, মই ক্লাছ 10ৰ অসমীয়া পাওঁ, তাত এটা লেচন আছে যে প্ৰাচীন ভাৰতীয় শিক্ষা। সেই লেচনটো যেতিয়া পঢ়োঁ মোৰ গাটো শিয়ৰে, যে ইমান বেয়া লাগে। এনেকুৱা উচ্চ খাপৰ ৱৰ্ল্ডত নাছিলে, পৃথিৱীত নাছিলে আমাৰ ভাৰতবৰ্ষ ইমান সকলো ক্ষেত্ৰতে ধনী আছিল, কলা সংস্কৃতি সাহিত্য, আপোনাৰ সেই ইমান উন্নত এখন মানে ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষখন আচলতে কেনেকৈ ধ্বংস হৈ গ'ল। এতিয়া কথা হ'ল, তাত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ সেই পাঠটোত লিখিছে যে শ্ৰী ধ্যানকট্টক বিশ্ববিদ্যালয় বুলি লিখিছে। আমি কিন্তু সৰুৰ পৰা জানো নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰটো যে জ্বলাইছিলে বখতিয়াৰ খিলজীয়ে, এই কথাটো জানো। কিন্তু কথা হ'ল কি, বখতিয়াৰ খিলজী সঁচাকৈ বেয়া, আৰু তেওঁ এজন ক্ৰুৱেল, বহুত বেয়া মানুহ আছিল। তেওঁক পৃথুৱে বেয়া ধৰণে হৰুৱাই তেওঁক মাৰিছিল। আমি কিন্তু সেইটো বেয়া নাপাওঁ, কাৰণ যি বেয়া সি বেয়াই। কিন্তু বখতিয়াৰ খিলজী সেই সময়ত তুৰ্কীৰে হওক বা আফগানে হওক, যি বহুতবোৰ ৰাষ্ট্ৰ, ইউৰোপীয়ান যিবোৰ ৰাষ্ট্ৰ আহি ভাৰতবৰ্ষখনৰ এই সমৃদ্ধিশালী যি ভাৰতবৰ্ষ তালৈ আহিছিল, বেপাৰ বাণিজ্য কৰিছিল, বহুতে আহি পেলাই ধৰি লওক কেনেধৰণে ইংৰাজবিলাক, ব্ৰিটিছবিলাক আহিছিল, সেইবিলাকে আপোনালোকে সকলোৱে জানে। কিন্তু যিবোৰ বেয়া আচলতে বেয়া, সেইবুলি গোটেই মানুহখিনি বেয়া নহয়। বখতিয়াৰ খিলজীক আমিও ভাল নাপাওঁ, আমি মুছলিম হ'লেও কি বখতিয়াৰ খিলজীক আমি কি ভাল পাম? কেতিয়াও নাপাওঁ। এই যিখন 6খন আমাৰ পৌৰাণিক বিশ্ববিদ্যালয় আছে, এই বিশ্ববিদ্যালয়ত যিসকলে, মই ক'লোৱেই, যিসকল দাৰ্শনিক আছিলে, যিসকলে তাত শিক্ষা গ্ৰহণ কৰিছিলে, হিউৱেন চাং, আপোনাৰ কৌটিল্য, পাণিনি, জীৱক সেই সময়ৰ এজন চিকিৎসক আছিল, যি চিকিৎসকে তাৰমানে আপোনাক বুদ্ধদেৱক শিক্ষাদান কৰিছিল। ছায়েন্সত তেওঁক বুদ্ধদেৱক তাৰমানে চিকিৎসা কৰিছিল। তেনেকুৱা এজন ব্যক্তি, আৰু তেনেকুৱা হাজাৰজন ব্যক্তি। আৰু তক্ষশিলা, নালন্দা, শ্ৰী ধ্যানকট্টক আৰু
কেইখন নালন্দা, তক্ষশিলা, ধানকটক, উজ্জয়িনী, বিক্ৰমাহিল গোটেইখিনক কেইখন বিশ্ববিদ্যালয়ত যিখিনি ল'ৰা ছোৱালীয়ে তাত পঢ়িছিল আমি পাইছোঁ, সেই ল'ৰা ছোৱালীখিনিয়ে পিছৰ 700 বছৰৰ পিছলৈকে সেই ল'ৰা ছোৱালীখিনিক মানুহে জানিছিল যে এইকেইখন বিশ্ববিদ্যালয়ত পঢ়ি অহা ছাত্ৰ ছাত্ৰী। তাৰমানে ইমানেই সকলো ক্ষেত্ৰতে চৰিত্ৰ, শাৰীৰিক, মানসিক মানে আধ্যাত্মিক সকলো ক্ষেত্ৰতে সিহঁত ইমান উন্নত আছিল, সেই সন্ন্যাসীৰ দৰে আছিল, ইমান উন্নত আছিল সিহঁতে মানে তেখেতসকলক 700 বছৰ পিছলৈকে মানুহে ধৰিব পাৰিছিল যে এইজন ব্যক্তি তক্ষশিলাত পঢ়া, নালন্দাত পঢ়া, ধানকটকত পঢ়া, তাৰপিছত আপোনাৰ আমাৰ এই 6খন বিশ্ববিদ্যালয়ত পঢ়া বুলি। মানে ইমানেই ল'ৰা ছোৱালী ইমানেই ভাল আছিল। 10,000 তাত ছাত্ৰ ছাত্ৰী আছিল আৰু গোটেই ছাত্ৰ ছাত্ৰীবিলাকে ধৰি লওক তাত বিনা পইচাই পঢ়াইছিল। ৰজাৰ কিমান টকা পইচা আছিল, সমৃদ্ধিশালী কিমান আছিল, এইটোতো আৰু আপোনালোকে এতিয়া ভাবিলে আপোনালোকে মানে প্ৰত্যেকে ভাবিলে আমি আচৰিত হ'ম যে ফ্ৰীকৈ 10,000 ল'ৰা ছোৱালীক খুওৱা পঢ়োৱা, আপোনাৰ তাত টুল আছিল, টুলত ৰাখি তাৰমানে হোষ্টেলত ৰাখি পঢ়োৱা, এইটো মুখৰ কথা নেকি? কিন্তু কথা হ'ল সেই মই ব্যক্তিয়াৰ খুলিজিয়ে যেতিয়া এই তক্ষশিলাৰ বিশ্ববিদ্যালয়ৰ যেতিয়া গ্ৰন্থাগাৰটো আপোনাৰ জ্বলাই দিছিলে, সঁচাকৈ বহুত বেয়া কথা। এইটো আকৌ দোহাৰিছোঁ মই, ইয়াতকৈ বেয়া কথা আৰু কৰা নাই। কিন্তু সেইবুলি মুছলিমবোৰ, মোগলবোৰ এইবোৰ বেয়া, এইবিলাক আচলতে কৈ থাকিব নালাগে। তেতিয়া মানে কি হ'ল, আমাৰ পিছৰ প্ৰজন্মই এই কথাবিলাকৰ ওপৰত মুছলিম হিন্দুৰ ভাৱটো লৈ ল'ব। আৰু দ্বিতীয়তে আমাৰ ৰাজনীতিটোৱেই তেনেকুৱা, একেবাৰে পশ্চিমৰ পৰা যিমান, তুৰ্কীৰ পৰা যিমান, আফগানৰ পৰা আপোনালোকে সেইখন আমাৰ হৰপ্পা মহেঞ্জোদাৰো আপোনাৰ একেবাৰে আৰ্য অনাৰ্য দিনৰ কথা। তেতিয়াও তুৰ্কীবিলাক আহি পেলাই মহেঞ্জোদাৰত আহি নীলৰ খেতিৰ বেপাৰ কৰিছিলে। এইবিলাক হৈয়ে থাকে। এইবিলাক আচলতে আমাৰ দেশ কেনেকৈ সেই সময়ত স্বাধীন নাছিলে, বহুতে জানে যে সমৃদ্ধিশালী দেশ, ইয়াত আমি এইটো কৰিব লাগে, ইয়াত আমি এনেকৈ থাকিব লাগে। লাষ্টততো ব্ৰিটিছে কি কৰিলে আপোনালোকে সকলোৱে জানে। কিন্তু ব্ৰিটিছৰ ইংৰাজী কোনোবাই ক'লে, এতিয়া মোৰ ল'ৰাটোৱে যেনিবা ইংলিছত কথা পাতি আছে, খুব ভাল লাগে, বাহ ইংলিছত কথা কৈছে। কিন্তু সেই ইংলিছ যিখনে শিকালে, যি মিছনেৰী আহিলে, যি ইংৰাজ আহিলে, আমাক কেনেকুৱা অত্যাচাৰ কৰিলে, আপোনালোকে সেইবোৰ কথা এদিন হ'লেও মনত পৰিছেনে? আৰু মই যিসকলে ডিম্পু বৰুৱাৰ এই তক্ষশিলা বিশ্ববিদ্যালয়ৰ, নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কথা লিখি পেলাই তেওঁ ইমান সুন্দৰকৈ ডিম্পুৱে ক'লে, ইমান ভাল লাগিলে। কিন্তু যিসকলে তাৰ অপজিট ধৰি লওক মোগল, এইবিলাক মানুহে এতিয়াও এনেকুৱা কৰি আছে, সেইবিলাক মানুহক মই কৈছোঁ যে যেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাই যেতিয়া বুৰঞ্জী দাস কৰিছিলে, তেতিয়াহ'লে আপোনালোকে জানে নে নাজানে নাজানো, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী দাস কৰিছিলে। তেতিয়াহ'লে সেই বুৰঞ্জী দাস কৰা কীৰ্তিচন্দ্ৰ বৰবৰুৱা বেয়া মানুহ আছিলে। এই বেয়া মানুহ হোৱাৰ কাৰণে আপুনি ক'ব নেকি যে হিন্দু মানুহ চব বেয়া? কেতিয়াও সেইটো আমি মানি নলওঁ আৰু নকওঁ। যি বেয়া সি বেয়াই। আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এনেকুৱা এটা কাম কৰিছিলে য'ত আমাৰ অসমৰ কথা কৈছোঁ, যদি বুৰঞ্জীৰ বিষয়ে কিছু কথা আপোনালোকে, মই অলপ অধ্যয়ন কৰিছোঁ, তথাপিও জানো, মানে অলপ বুৰঞ্জীটো ভাল পাওঁ, ইতিহাস পঢ়ি ভাল পাওঁ। আৰু সেইকাৰণে যদি বেলেগকৈ আপোনালোকক আকৌ এই বিষয়ে কোনোবা পইণ্ট আপোনালোকক লাগে যদি মই জনাম। কিন্তু মই আপোনালোকক এইটো কথা কৈছোঁ যে যেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰণে আমাৰ অসমত আটাইতকৈ বেছি দিন 36 ইয়াৰ আমাৰ অসমত এখন যুদ্ধ হৈছিল, আপোনালোকে জানেনে? সৰ্বসাধাৰণ ৰাইজ দিশহাৰা হৈ পৰিছিল। সৰ্বসাধাৰণ ৰাইজৰ খাবলৈ নহৈছিলে, লুকাই আছিলে, পথাৰ চথাৰ গৈ কৰ হাবি জংঘলত সোমাবলগীয়া হৈছিলে। সেইখন হৈছে মোৱামৰীয়া বিদ্ৰোহ যেতিয়া অসমত হৈছিলে 36 ইয়াৰ্ছ একে লেঠাৰিয়ে হৈছিলে। কাৰ কাৰণে? সেইকাৰণে শুনক, আপোনালোকক মই এটা কথা কৈছোঁ, এইবিলাক কথা কৈ পেলাই আমাৰ মাজত কণ্ট্ৰভাৰ্চি নানিব। 1857 চনত যেতিয়া আমাৰ অসমত যেতিয়া মণিৰাম দেৱান পিয়লি বৰুৱাক যেতিয়া ফাঁচি দিছিলে, ঠিক একে সময়তে ফৰ্মুদালি আৰু বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদালি, এই দুজন ব্যক্তি জমিদাৰ টাইপৰ মানুহ আছিলে। গোটেই জমিন ব্ৰিটিছে লৈ লৈছিলে, লৈ তেওঁলোকক
আন্দামান নিকোবৰলৈ পঠিয়াই দিছিলে। তেতিয়াহ'লে কি মুছলিম মানুহে একো কৰা নাই নেকি অসমৰ কাৰণে, ভাৰতৰ কাৰণে? ভাৰতৰ যেতিয়া স্বাধীনতা আন্দোলন, তেতিয়া আপোনালোকে লাখ লাখ মৌলবীক, ডেইলি লাখ লাখ মৌলবীক ফাঁচি দিছিলে। কি আপোনালোকে সেইবোৰ গম নাপায় নেকি? অকণমান বুৰঞ্জী অধ্যয়ন কৰক। বুৰঞ্জী অধ্যয়ন কৰিলে আচলতে মনবোৰ ইমান ফৰকাল হয়। ৰাজনীতি এনেকুৱাই। এতিয়া আহোমৰ আহোম যেতিয়া ৰাজত্ব আছিলে, আহোমৰ ৰাজত্ব থাকোঁতে আপোনালোকে পাইক পথাৰ কথা জানে নাজানে? পাইক পথাৰ কৰি সৰ্বসাধাৰণ ৰাইজক এনেকুৱা ধৰণৰ দুৰৱস্থা কৰি দিছিলে, এনেকুৱা ধৰণৰ কাৰিকৰ আছিলে পাইক পথাৰবোৰৰ। সিহঁতৰ যেনেকুৱা ধৰণে আহোমৰ ৰাজত্ব কালত যেনেকুৱা ধৰণৰ শোষণ হৈছিলে, সেই শোষণটোৰ বিষয়ে আপোনালোকে জানে নে নাজানে? পাইক পথাৰ বিষয়ে অলপ পঢ়িবচোন। তাৰ পাছতে আৰু এটা কথা, আপোনাৰ মানৰ আক্ৰমণ। মানৰ আক্ৰমণৰ কথা আপোনালোকে ভালকে জানে। এনেই বদনে মান আনিলে এইষাৰ কথা নহয়। কিয় আনিলে? বদন বৰফুকন আৰু পূৰ্ণানন্দ বৰগোহাঁইৰ এটা ব্যক্তিগত কাৰণত, সিহঁতৰ নিজস্ব কাৰণ। যদি এই কাৰণটোৰ বিষয়ে জানিব লাগে, মই বেলেগ এটা ভিডিঅ'ত ক'ম, এইটো বহুত দীঘল হৈ যাব। তেখেতসকলৰ ব্যক্তিগত কাৰণত পূৰ্ণানন্দ বৰগোহাঁই আৰু বদন বৰফুকনে গৈ মানক আনিলে। মানে কি অত্যাচাৰ কৰিছিলে আপোনালোকে জানেনে? মই এটা অত্যাচাৰৰ কথা কওঁ আপোনালোকে। যেতিয়া মানে মুখৰ আগত কোনোবা মানুহ, গৰ্ভৱতী মাইকী মানুহ যদি দেখি পায়, মানে সেই মানুহজনী গৈ পেটটো ফালি সেই কেঁচুৱাটো উলিয়াই পেলাই দিছিলে। আকৌ তাৰ পাছত এনেকুৱা ধৰণৰ কথা আছিলে, বুৰঞ্জীত আছে, যেতিয়া জীয়ৰী ছোৱালী ওলাব নোৱাৰে, লৈ গুচি যায়। মোৰ ঘৰৰে মোৰ শহুৰৰ বাপেকৰ পেহীয়েক ঘৰৰ আগফালে চোতাল সাৰি থাকোঁতে মানে লৈ গুচি গ'ল। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, মানে কিমান অত্যাচাৰ কৰিছিলে। মানৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰিছে। সৰু সৰু বেবী ল'ৰা যদি দেখি পায়, সেই ল'ৰাক নি পেলাই গছৰ ওপৰলৈ দলিয়াই দিয়ে, আম পাৰি খায়। মানে সিহঁতক কেনেকুৱা অত্যাচাৰ কৰিছিলে। কোনোবা দিনা আপোনালোকে এইটো বুজি পাইছেনে যে মানক কোনে আনিলে? বদন বৰফুকন। সেইবুলি বদন বৰফুকনৰ কাৰণে গোটেই বৰফুকন মানুহবোৰ, গোটেই আহোম মানুহবোৰ বেয়া নেকি? এইবিলাক কথা আপোনালোকে নক'ব। আপোনালোকক মই যিসকলে এই ডিম্পুৰ, এই নালন্দা বিশ্ববিদ্যালয়ৰ, এতিয়া মই আপোনালোকক সকলোকে এটা কথাই অনুৰোধ কৰোঁ, আপোনালোকে ইতিহাস অধ্যয়ন কৰক। আৰু ইতিহাস অধ্যয়ন কৰিলে আপোনালোকৰ মনবোৰ ফৰকাল হৈ যাব। আপোনালোকৰ মনত এনেকুৱা ইছলাম ধৰ্মৰ মানুহৰ প্ৰতি ইমান বেয়া ভাৱ আপোনালোকৰ মনৰ পৰা আঁতৰি যাব। মই এতিয়া আপোনালোকক এইটোৱে কৈছোঁ যে বদনে মান আনিলে, মানে ইমান অত্যাচাৰ কৰিলে, সেইবুলি বদন বৰফুকনৰ মানে গোটেই বৰফুকন মানুহখিনি বেয়া নেকি? কেতিয়াও নহয়। সেইটোকে আপোনালোকক বুজাব বিচাৰিছোঁ। ৰাজনীতি এনেকুৱাই আচলতে, এনেকুৱাই। আপোনালোকে বুৰঞ্জী পঢ়ক। বদনে মান অনাৰ পাছত মানৰ অত্যাচাৰখিনি আপোনালোকে চাওক। তাৰ পাছত দ্বিতীয় কথা হ'ল, মানৰ অত্যাচাৰৰ কাৰণে যে ব্ৰিটিছ আমাৰ ইয়াত থিতাপি ল'বলগীয়া হ'ল, ৯৯ ট্ৰিটি কৰিব লগা হ'ল। গোটেই অসমখন, গোটেই ভাৰতখন তাৰ আগতেই গ'ল। আৰু গোটেই অসমখন আপোনাৰ গোটেই অসমখন আমাৰ ব্ৰিটিছৰ হাতলৈ গ'ল। ব্ৰিটিছৰ হাতলৈ যোৱাৰ পাছত আপোনালোকৰ কি কি হৈছিলে আপোনালোকে সেইখিনি অধ্যয়ন কৰক। নতুবা আজিকালি টিভি মোবাইল আছে, আপোনালোকে চাওক। তেতিয়া গম পাব ব্ৰিটিছৰ অহাৰ পাছত আমাক কেনেকুৱা ধৰণৰ, আমি কেনেকুৱা শোষণ হ'লোঁ, আমি কেনেকুৱা অত্যাচাৰ কৰিলোঁ, কি কাৰণে মহাত্মা গান্ধীয়ে ইমান আন্দোলন কৰিবলগীয়া হ'ল, কি কাৰণে মানুহ এনেকুৱা অৱস্থা, আমাৰ দুৰৱস্থা ভাৰতবৰ্ষৰ হৈ গ'ল। আৰু তাৰ আগতে কৈ নিওঁ, ফ্ৰণ্টিয়াৰ গান্ধী কোন হয় জানেনে আপোনালোকে? গান্ধীৰ আগত যিজন আছিলে সেইজন কোন জানেনে? খান আব্দুল গফ্ফাৰ খান। সেইকাৰণে মই আপোনালোকক কৈছোঁ, এইবিলাক কথা কৈ পেলাই মানুহৰ মনবোৰ আচলতে বেয়া নকৰিব। মই অনুৰোধ, আপোনালোকে বুৰঞ্জী পঢ়ক। বুৰঞ্জী পঢ়িলে আপোনালোকে সকলো কথা আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু এইখিনিকে কৈছোঁ। আৰু আজি যদি মোৰ বেয়া হৈছে, যদি আপোনালোকে কোনোবাই বেয়াও পাইছে, কিবা ভুল হৈছে, আপোনালোকে মোক শুধৰাই দিব। আৰু যদি আপোনালোকে বুৰঞ্জীৰ কিবা বিষয়ে অকণমান জানিব বিচাৰে, তেতিয়াহ'লে মই প্ৰত্যেকটো বুৰঞ্জীৰ বিষয়ে আপোনালোকক অকণমান জনাই দিম। ধন্যবাদ।